15 ছেপ্টেম্বৰ 2024 অৰ্থাৎ কালিলৈ অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ তৃতীয় বৰ্গৰ পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে। পৰীক্ষা ব্যৱস্থাটো সুকলমে অনুষ্ঠিত কৰাৰ লগতে এই সম্পৰ্কে যাতে জনসাধাৰণৰ মনত অকণো খোকোজা ৰৈ নাযায়, তাৰ বাবে পৰীক্ষা নিয়ন্ত্ৰক বোৰ্ডে কালিলৈ ৰাতিপুৱা 10 বজাৰ পৰা দুপৰীয়া 1:30লৈ সমগ্ৰ অসমত ইণ্টাৰনেট সেৱা কৰ্তন কৰাৰ কথা ঘোষণা কৰিছে। পৰীক্ষা শেষ হোৱাৰ লগে লগে অৰ্থাৎ 1:30 পিছত পুনৰ ইণ্টাৰনেট সেৱা খুলি দিয়া হ'ব। ধন্যবাদ।